নমস্কাৰ মই ইয়াৰাই মোৰ ইউটিউব চেনেল ইয়াৰাই নাৰিয়াজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ মিছো জুৱেলাৰী হল। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিছোৰ পৰা অৰ্ডাৰ কৰা মোৰ ফাৰ্ষ্ট নেক পিচডাল হৈছে এই অক্সিডাইজ জুৱেলাৰীডাল। এইডাল খুবেই ধুনীয়া। বৰ্তমান সময়ত অক্সিডাইজ জুৱেলাৰী বহুতো ট্ৰেণ্ডত আছে। সেয়ে মই ভাবিলোঁ ময়ো এডাল অৰ্ডাৰ দি চাওঁ কেনেকুৱা লাগে। যদিহে আপুনি এই অক্সিডাইজ জুৱেলাৰীডাল চিম্পল কুৰ্তি বা প্লেইন কুৰ্তিৰ লগত আপোনালোকে পিন্ধে তেনেহ'লে আপোনালোকক বহুত ধুনীয়া লাগিব। এই নেক পিচডাল বহুত দীঘল হয়, আপোনালোকে দেখিছে। ইয়াৰ দামটো খুব কমেই আছে মিছোত। ইয়াৰ তলত আপোনালোকে দেখিছে সৰু সৰু মণি লগোৱা হৈ আছে। সেয়েহে মই ভাবোঁ আপোনালোকে যদিহে কোনোবা বিচাৰি আছে যে মোক এনেকুৱা ধৰণৰ লং অক্সিডাইজ জুৱেলাৰী লাগে তেনেহ'লে আপোনালোকে এই জুৱেলাৰীডাল অৰ্ডাৰ দিব পাৰে মিছোৰ পৰা। এইডালৰ লগত এই লং চেইনডালৰ লগত এইযোৰ কাণফুল আহিছে। মই এই কাণফুলযোৰ পাইছোঁ। এই কাণফুলযোৰ দেখিছে আপোনালোকে এটা ধুনীয়া ডিজাইনত আছে, লগতে ইয়াত মণিকুটি আছে। এই কাণফুলযোৰ পিন্ধিলে বহুতেই ধুনীয়া লাগে, বহুতেই ধুনীয়া লাগিব যোনেই পিন্ধে। আৰু মই এইডাল ৰিচিভ কৰিছিলোঁ এনেকুৱা ধৰণৰ প্লাষ্টিকৰ পেকেজিংটো, এনেকুৱা ধৰণৰ প্লাষ্টিকৰ টেমাত মই এই চেইনডাল পাইছিলোঁ, মানে মোক দিছিলে তেওঁলোকে। সেয়েহে মই বহুতেই ভাল পাইছোঁ। আপোনালোকে নিশ্চয় দেখে। মই ইয়াৰ ফটো আপোনালোকক ওপৰত লগাই দিম, আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ দামটো মই যদিহে লাগে, মিছোত কোনো ধৰণৰ লিংক নাথাকে, মিছোত কেৱল কোড থাকে। মই সেই কোডটো আপোনালোকক দি দিম। আপোনালোকে সেই কোড অনুসৰি মিছোত গৈ আপোনালোকে অৰ্ডাৰ দিব পাৰিব। নেক্সট মই অৰ্ডাৰ কৰিছিলোঁ এই মংগলসূত্ৰডাল। দেখিছে এই মংগলসূত্ৰডাল বহুতেই ধুনীয়া। ইয়াত সৰু সৰু মণিকুটি আছে আৰু ইয়াত ষ্টন লগোৱা হৈছে, গল্ডেন কালাৰৰ ষ্টন লগোৱা আছে। আৰু এই মংগলসূত্ৰডাল বহুত লং হয়। যদি আপোনালোকে চাদৰ মেখেলা বা শাৰীৰ লগত পিন্ধে বহুত ধুনীয়া লাগিব। কেমেৰাই কভাৰ কৰিছেনে নাই নাজানো মই আপোনালোকক ইয়াৰ ক্ল'জ পিকচাৰ মই আপোনালোকক ছাইডত লগাই দিম। ইয়াক কেনেকুৱা লাগে পিন্ধাৰ পাছত। মই বহুতবাৰ এইডাল পিন্ধিছোঁ, বহুত ধুনীয়া হয়। ইয়াৰ দামটো খুবেই কম হয়, 160 টকামানত মই লৈছিলোঁ ইয়াত। ইয়াৰ লগত মই দুযোৰ কাণফুল পাইছিলোঁ, এইযোৰ কাণফুল পাইছোঁ। এই কাণফুলযোৰ বহুতেই ধুনীয়া। ইয়াত সৰু সৰু মণিকুটি লগোৱাৰ লগতে ষ্টন ৱৰ্ক আছে। দেখিছে কিমান ধুনীয়া এই কাণফুলযোৰ। ইমান কম দামত আপোনালোকে যদিহে কোনোবা বিচাৰি আছে এনেকুৱা দীঘল মংগলসূত্ৰ, বৰ্তমান বহুত ট্ৰেণ্ডত আছে এইডালো। যদিহে কোনোবা বিচাৰে, নৱবিবাহিতাই কোনোবা বিচাৰে তেনেহ'লে আপোনালোকে মিছোৰ পৰা, মই আপোনালোকৰ ডেছক্ৰিপশ্যনত ইয়াৰ কোড, মিছোত কোনো ধৰণৰ লিংক নাথাকে, মিছোত এটা কোড থাকে, যি কোডটো মই আপোনালোকক মেনশ্যন কৰি দিম। আৰু ইয়াৰ ৰিয়েল পিকবোৰ মই ইয়াৰ ছাইডত স্ক্ৰীণত লগাই দিম আপোনালোক। নেক্সট মই আকৌ এডাল মংগলসূত্ৰ অৰ্ডাৰ দিছিলোঁ। যিহেতু মই মংগলসূত্ৰ খুবেই ভাল পাওঁ। এইডাল দেখিবলৈ পাইছে, এইডালো বহুতেই ধুনীয়া। এইডালত দুডাল আছে চেইন মণিকুটি টাইপ, দেখিছে। এইডালো বহুতেই লং হয়। আপোনালোকে যদিহে কোনোবাই বিচাৰি আছে এনেকুৱা লং মংগলসূত্ৰ তেনেহ'লে আপোনালোকে মিছোৰ পৰা কিনিব পাৰে। এইডালৰ দামো 140 টকামান হ'ব। ইয়াৰ লগত মোক এই সৰু কলা মণি থকা এই কাণফুলযোৰ আহিছিলে, আপোনালোকে দেখিছে। মই ইয়াৰ পিকো ছাইডত লগাই দিম আপোনালোকক, ৰিয়েলত কেনেকুৱা। এইডালো খুবেই ধুনীয়া আহিছে। ইমান কম দামত আপোনালোকে বহুত ভাল বস্তু, বহুত ভাল কম দামতে আপোনালোকে বহুত ভাল এডাল মংগলসূত্ৰ পাই আছে। নেক্সট মই এইযোৰ ঝুমকা অৰ্ডাৰ দিছিলোঁ, যিযোৰ মোক 150 টকামান লৈছিলে। এইযোৰ মোৰ দামটো ভালকৈ মনত নাই, মই দামটো লিখি দিম। এই ঝুমকাযোৰ দেখিছে আপোনালোকে, লাইটৰ পোহৰৰ বাবে ভালকৈ দেখা নাই। এইযোৰ বহুতেই ধুনীয়া হয়। গোটেইযোৰ পাথৰৰ কাম আছে, তলত মণিকুটি আছে। এইযোৰ পিন্ধিলে আপোনালোকে বহুতেই ধুনীয়া লাগিব। এই কাণফুলযোৰ দেখিছে, চাওক বহুত ধুনীয়া লাগিব আপোনালোকে যদি এই কাণফুলযোৰ পিন্ধে। মই আপোনালোকক ইয়াৰ ফটো ছাইডত লগাই দিম। নেক্সট মই মিছোৰ পৰা এই খাৰুকেইযোৰ অৰ্ডাৰ দিছিলোঁ। এই খাৰুকেইযোৰ বহুতেই ধুনীয়া হয়। এই খাৰুযোৰ দেখিছে, বহুত ধুনীয়া হয় এই খাৰুকেইযোৰ।
মানে চুৰা বুলি কয় বাহিৰৰ চাইডে, কিন্তু আমাৰ অসমীয়াত কি কয় মই নাজানো, তথাপিও মই দেখুৱাই দিছোঁ। মই বহুত ভাল পাওঁ। আৰু লুকটো দেখিছে কিমান ধুনীয়া আহিছে। মই ইয়াৰো কোডটো ডেছক্ৰিপশ্যনত দি দিম। এই খাৰুযোৰ মই বহুত কম দামতে পাইছোঁ। ইয়াৰ লুকটো বহুত ধুনীয়া আহে। আপোনালোকে ছিংগলো পিন্ধিব পাৰে। তেনেকৈ আপোনালোকে যদিহে কোনোবা নৱবিবাহিতা আছে তেনেহ'লে বিচাৰে, এই গ্লাছৰ নিচিনা হয়, কিন্তু এই মেটেৰিয়েলটো প্লাষ্টিকৰ, ইয়াত কমপ্লিট ষ্টন ৱৰ্ক কৰা হৈ আছে। বহুত ধুনীয়া লাগে। এইযোৰ যেতিয়া আপোনালোকে পিন্ধিব, নৱবিবাহিতাই পিন্ধিলে বহুত ধুনীয়া লাগিব। কোনোবাই যদি ভাবি আহিছে মোক কেনেকুৱা ধৰণৰ লাগে বুলি, তেনেহ'লে আপোনালোকে মিছ'ৰ পৰা গৈ কিনিব পাৰে। কেনেকুৱা লগাইছে মোৰ এই জুৱেলাৰীখিনি, কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। নেক্সট মই মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ এইডাল ব্ৰেচলেট। এই ব্ৰেচলেটডাল দেখিছে ইমান ধুনীয়া হয়। ৰিয়েলত মই ৰিয়েল পিক আপোনালোকক দি দিম। বহুতেই ধুনীয়া হয় এই ব্ৰেচলেটডাল দেখিছে। ইয়াত ময়ূৰ বনোৱা হৈ আছে আৰু ইয়াতে মণিগুটি গোটেই ব্ৰেচলেটডাল। আৰু এই ব্ৰেচলেটডাল পিন্ধিলে আপোনালোকে আৰু বেলেগ একো পিন্ধিব নালাগে। এই ব্ৰেচলেটডাল বহুতেই ধুনীয়া হয় দেখিছে। ইয়াত মীনা কাম কৰা হৈ আছে এই ব্ৰেচলেটডালত। মই আপোনালোকক পিন্ধি দেখুৱাই দিছোঁ কেনেকুৱা হয় ব্ৰেচলেটত পিন্ধাৰ পাছত আপোনালোকৰ দেখিছে। আপোনালোকে চাদৰ মেখেলা, শাৰী বা কুৰ্তিৰ লগতো এডাল পিন্ধিব পাৰে। বহুত ধুনীয়া লাগিব এডাল যদি আপোনালোকে পিন্ধে। এইডালো 150 মান লৈছিলে। মই ইয়াৰ দামটো মই মেনশ্যন কৰি দিম বাৰু, আপোনালোকক চাই ল'ব। নেক্সট মই মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ এই নেকপিচডাল। এডাল মংগলসূত্ৰ টাইপে হয়, কিন্তু এডালো খুবেই ধুনীয়া হয়। এডালো মই বহুতবাৰ পিন্ধিছোঁ, এতিয়ালৈ ৰং যোৱা নাই। এডাল বহুতো মিহি হয়। মই ইয়াৰ ফটো লগাই দিম ছাইডত, আপোনালোকে চাই ল'ব। ইয়াতো সৰু সৰু মণিগুটি আছে। এইডালো মোক 200-150 মানতেই পাইছিলোঁ। ইয়াৰ বহুত কম দাম। আৰু এই নেকপিচডালৰ লগতে মই এই কাণফুলডালো পাইছিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় মোৰ জুৱেলাৰী হলটো ভাল পালে। যদিহে এনেকুৱা ধৰণৰ ৰিভিউ, বহুতো মোৰ তাত চাদৰ মেখেলা আৰু কুৰ্তি আছে মিছ'ৰ পৰা লোৱা, যদিহে আপোনালোকে চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব। আৰু আজি এই জুৱেলাৰীখিনিৰ ভিতৰত কোনডাল জুৱেলাৰী আপোনালোকে চবতকৈ বেছি ভাল পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'বোৰ যদিহে ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে।